হেৰি নহয় সেই কি হৈছিলে মানুহৰ লগত কি লাগিছিলে মই তাৰমানে তেওঁক কৈছিলে মাছৰ বোলে বেপাৰ এটা কৰোঁ টকা বোলে 50,000 টকা লাগে তাৰপৰা আমি সেই 50,000 টকাটো তেওঁক দিলোঁ তেওঁক খুজিছে কৈ দিনৰ পৰা বোলে সেইদিনা দিলোঁ নহয় বোলে সেইদিনা দিলোঁ নহয় মানুহটো মানে দালাল মানে তাৰপৰা আজি সেই পালোঁ তেনেকৈ লগ দি দিলোঁ মই মানে তাকে গেৰেজত কাম কৰি আছিলোঁ এই পোৱালিটো যে মোৰ লগত গৈছিলে যে সি মানে মোক কৈছে একদম ইমাৰ্জেঞ্চি যাব লাগে গম পাইছানে সেইটো কাৰণে মই গুচি আহিলোঁ মানে আজি বাদ দিয়া আৰু গম পাইছানে এইবিলাক থাকেই আৰু মানুহৰ লাগিব নাই গম পালা নাই বাদ দিব নালাগিব এইবিলাক কেছ দিব এই নহয় কেছ বাদ দিয়া গম পাইছা নাই আমাৰ এই পোৱালি মই ক'লে কাৰণে আহিলোঁ এতিয়াও হৌৰা এই তাকে খবৰ খাতি ভালে বাৰু তোমাৰ ভাল এই কি ক'বা আহিলোঁ আমি অলপ এনেই মোবাইলটো তাকে এপছটো চাই আছোঁ হয় নি কিনিলা নি ময়ো কিনিব লাগিছিলে এইটো মই একদম টেম্পাৰ চেম্পাৰ ভাঙি গৈছে গম পাইছেনে টাচ প্লেটো ফাটি গৈছে দেখিছানে ময়ো নতুন মোবাইল এটা কিনিম বুলি ভাবি আছোঁ এইকেইদিন লৈ ল'বা আকৌ তুমি দেখোন মেকানিকেল মেকানিক মানে পইচা পোৱাই নাই গম পালা 1500 টকা এটা পাওঁ আৰু কি ক'বা যে তোমাৰ 1500 টকা পালে মানে বহুত পইচা নহয় তাকে কি ক'বা তোমালোকৰ নিচিনা নহয় আৰু ধৰি লোৱা এনেকুৱা দামী মোবাইল আমি ল'ব পাৰিব কেলৈ নোৱাৰিবা ফোন এটা আহিছে দেখোন দেই কোনে কৈছে জানো ৰ'বা হেল্ল' অঁ হয় নি অঁ হৌৰা মানে ৰখাচোন দেই মোৰ একদম মা একদম চিৰিয়াছ মানে ইমাৰ্জেঞ্চি মই যাব লাগে দেই লগ পাম একদম ইমাৰ্জেঞ্চি দেই একদম পৰা পঠাব এই বাকীখিনি চাওঁ কিমান ফচি আছে আৰু বাকীখিনি মই কালি সেই 50 কৰোৰ টকা এটা মই সেই ডিপ'জিট সোমাই দিব ক'লোঁ তাৰপৰা সি বোলে মালটো দি পঠিয়াম বুলি ক'লে বোলে পইচাটো সোমাই নিদিওঁ মই মালটোকে দি পঠিয়াওঁ তাকে মালটো যেতিয়া আহি পোৱাহি নাই ফোন কৰা দাদাল চাল লগা নাইতো তাত সি ফোন কৰা নাই নি ফোন নাই কৰা নাই মোৰ ফোনে ৰিচিভ নকৰে সি এতিয়া ফোন ৰিচিভ নকৰিলে কেনেকৈ হ'ব তাকেহে এতিয়া সেই আগৰটো নিচিনা পিটন এটা দিয়াব লাগিব মানে সেইটো কামটো কৰিব লাগিব তেতিয়াই চিধা হ'বগৈ তাকে হেৰিক মাতিব লাগিব দৰাইদেউলৈ ফোন লাগিছে নাই যা লগাইছোঁ অঁ ফোন এটা জল্দি কৰা হৈ আছা অঁ গৈ আছোঁ তাকে আহিলোঁ অঁ খবৰ খাতি ভাল নহয় খবৰ খাতি বাৰু ইমান এটা সুবিধা নহয় মই তোমালোকৰ ওচৰলৈ মানে কথা এটাহে আহিছিলোঁ কি কথাত আহিলা বা পাইছানে কথা তাকে কালি তোমালোকে দেখিছিলা ন মই মায়ে ফোন মাৰিছিলে অঁ দেখিছিলোঁ মানে ঘৰৰ পৰা ফোন মাৰিছিলে যে অঁ এই মাৰ মানে বহুত ডাঙৰ বিপদ হৈ গ'লোঁ অঁ তাকে মোক টকা 50,000 প্ৰয়োজন হৈছিলে মানে মা মেডিকেলত আছিলে গম পাইছানে অঁ তাকে যদি সহায়টো কৰিব পৰা বহুত ভাল আছিলে নেকি পইচা মানে এতিয়া বৰ্তমান ভালেমান পইচা ফচিয়ে আছে পাতি চোৱা দুয়োজনে এতিয়া এওঁৰ লগতহে এওঁহে জানে আৰু কি কৰে আমাৰ বিশেষ এটা প্ৰব্লেম হৈ গ'ল এতিয়া তাকে আমি দুইজনে বহি ডিচিশ্যন কৰি আছোঁ মানে পইচা 50 কৰোৰ এটা টকা মানে সোমোৱাৰ কথা আছিলে মানুহজনে সোমোৱাই দিছোঁ বুলি কৈছে কিন্তু সোমোৱাই দিয়া নাই হয় নি এতিয়া বিশেষ মানে আমাৰ পইচা পাতি আমাৰ হাত দুইজনৰ হাততে 1 টকাও নাই এতিয়া আমাৰ বিজনেছটোৱে মানে এতিয়া মৰি গৈছেগৈ সেইটো খাতিৰত তেনে উপায় নাই আৰু দিব নহ'লে পৰা হ'লে তোমাক নিদিয়াকৈ থাকিলোহেঁতেন জানো তুমিতো আমাৰ একেবাৰে লগৰ বন্ধু তোমাক নিদিয়াকৈ কাক দিব পাৰি জানো তোমাক দিবই লাগিব এতিয়া আমাৰো তাকে তেনেহ'লে মই বেলেগত কিবা এটা তুমি চাবা কৰা বেলেগত মানে ইমাৰ্জেঞ্চি লাগে মাৰ মানে একদম ডবল শুনিছোঁ বাৰু কালিহে তুমি আমাৰ ঘৰতে ফোনটো আহিছে ইমাৰ্জেঞ্চি গম পাইছানে ঠিক আছে তেনেহ'লে আজি মই যাওঁ বেলেগত ঠিক আছে হ'ব বেয়া নাপাব ল'ৰাটোক কেনেকৈ দিয়া 50,000 ধাৰ কেতিয়াও দিব নোৱাৰে নহয় এইটো কেনেকৈ ঘূৰাই দিব পইচা আমাক ঘূৰাই দিবলৈতো কেইদিন নাই তাৰ তাকে সেইকাৰণে মই সেইটো বুদ্ধি লগালোঁ ভালেই কৰিলা দিয়া সেইটো বুদ্ধি লগাইছে তুমি একে নোৱাৰি মোলৈ দিছা দিবই লাগিব তুমি লিখা পঢ়া কৰে তোমাকে নিদিয়ে আৰু কাক দিব লাগিব ইমান ভাল বন্ধু হৈ ইমান 50 কৰোৰ টকাহে পাতে ইমান টকা কথা পাতি আজি সাধাৰণ 50,000 টকা এটা মোক দিব নোৱাৰিলে ঠিক আছে আজি মই গুচি যাওঁ
সময় সকলোৰে আহিব ঠিক আছে বাৰু আজি যাওঁগৈ হয় বাৰু সেইটো হিচাপ পত্ৰ তোমাৰ ওচৰতহে থাকিব ব'লা এখন ফুৰি আহোঁগৈ এইবোৰ পিছত হ'ব হিচাপ পত্ৰ হ'ব তেতিয়া থোৱা সামৰি থওঁ ন সৌজন্য চোৱা আকৌ দিচাং নৈ শিপাও দীঘল জলকীয়া সোণালী ঐ তললৈ সোণালী ৰবাব টেঙা খাবলৈ নাযায় দিচাং নৈ শিপাও দীঘল জলকীয়া সোণালী ঐ তললৈ সোণালী ৰবাব টেঙা খাবলৈ নাযায় এইফালে আহোঁ কামটো হ'লগৈ নাই মানে কি ক'ব মাক বচাবই নোৱাৰিলোঁ সেই নাকান্দিবা বেয়া কথা নহয় সেইটো কথাটো হ'ব দিয়া আজি হ'ব, সেইটো কাম এটা কৰ ৰ'বা এইপিনে আজিলৈ মই যাওঁ তুমি এটা কামটো আজিলৈ মই যাওঁ কথাটো নুশুনিলা মাক মৰি গ'ল আৰু কি হ'ব কান্দিবই আৰু তোমাৰ মই মৰিলে তুমিও কান্দিবা মাক মৰি গ'ল মই ভাবিছিলোঁ তাইক মাতি পিনি তিলানি কৰিবলৈ টকা 20,000 তোমাক মাতি নিদিম বুলি তেওঁ গুচি গ'ল আৰু নুশুনিলে কৰিবা কি আমাৰতো দুখ নাই হ'ব কপালৰে দুখ আৰু যি হ'ল হ'ল আৰু কৰিবা কি আৰু আহা অফিচলৈকে যাওঁ অঁ দাদা মই এনেই বহি আছিলোঁ কওকচোন মই মানে বহুত ডাঙৰ বিপদত পৰিলোঁ মোৰ মা মেডিকেলত আছে হয় নি মা মেডিকেলত আছে তাৰ কাৰণে মানে তেজ বিচাৰি ব্লাড বাকী নাই আৰু অঁ হয় নি এই কি পজিটিভ লাগিছিলে বা অ' পজিটিভ অঁ মোৰে দিনে ল' পজিটিভ দিবা নেকি এটা ইমাৰ্জেঞ্চি বলক বোলে মোৰ ডাঙৰ এইবিলাক হ'ব মানে দেই মই মানে ব্লাডৰ কাৰণে মই মানে মাক মেডিকেলত লৈ পাইছোঁ হ'ব মই খুলি ল'ম যাওক আপুনি দাদা হৈ গ'ল দাদা হৈ গ'ল এই ভাইটি ব্লাড দিয়া হ'ল ন মই যাওঁগৈ নেকি এই নাই যাব নোৱাৰা চাহ খাই যাব নাই মানে গম পাইছেনে যাওঁগৈ নেকি এই নহয় আজি থাকি যোৱা আজি থকাত নহয় বাৰু অকণমান বহি দিছোঁ লাগিলে থকাটো নহ'ব মানে আপুনি থৈ যামগৈ মাথা ঘূৰাব পাৰে মই এডজাষ্ট কৰি ল'ম যাম কিনে থৈ আহিব নাই মই তোমাক থৈ আহিম বোলে মই তোমাক বহি লওঁ হা ঠিক আছে অকণমান আৰাম কৰিম ঠিক আছে বাৰু পানী আনি দিছোঁ নাই হ'ব হ'ব তুমি একো চিন্তা কৰিব নালাগে মই তোমাক ঘৰত আগবাঢ়ি থৈ আহিম তুমি মোবাইল নম্বৰটো দি দিয়া কাম অহা সোমবাৰে মই ফোন কৰি সোমবাৰ মানে ন সোমবাৰে তোমাক ফোন কৰিম হেল্ল' ভাইটি তুমি অকণ লগ কৰাচোন মোক আজি সোমবাৰ হয় আহা তুমি আহি আছা নি আহা ঠিক আছে অঁ দাদা
আহি পালা ন? পাইছিলাম তাকে আহিলোঁ। ঠিক আছে, ভাল লাগিলে। তুমি মোক ডাঙৰ হেল্প কৰিছা। হয় হয়। ব্লাড দিছা, মোৰ মাৰ মানে তুমি জীৱন দান দিলা। কি হ'ব, মই মানে মানুহ বোলা বস্তু মানে সহায় কৰি ভাল পাওঁ। ঠিক আছে, তোমাৰ পৃথিৱীত মানুহে মানুহ তুমি এতিয়া কি বিচাৰিবা মোৰ পৰা কোৱাচোন? নাই মোক কিয় নালাগে, মই মানৱতাৰ খাতিৰত আপোনাক কৰি দিছোঁ, গম পাইছেনে? ঠিক আছে, মই ডিচিশ্যন এটা ল'লোঁ। যিহেতু এতিয়া আপুনি জানে মোৰ কোম্পানীৰ যিটো চাকৰি আছে কিমান দিবা? আপোনাৰ কোম্পানী নালাগে, মোৰ হৈ যাব। মোৰ পষ্টত তোমাক দি দিলোঁ। তুমি অহাকালিৰ পৰা তুমি জইন কৰিব পাৰিবা। তাকে ভগৱানে মোক চকু মেলি চালেগে, গম পাইছেনে? ঠিক আছে, মই দি দিছোঁ একেবাৰে আৰু। নাই। অঁ, মোৰ মাজনী মানে গম পাইছেনে, কথা এটা আছিলে। মাজনী আপোনাৰ 50,000 টকাৰ কাৰণে ঢুকাই গ'ল মানে। লগৰকেইটাই মানে মোক সহায় নকৰিলে। আজি চাওক, মই মানৱতাৰ খাতিৰত আপুনি মোক চাকৰি দিছে, ধন্যবাদ। ঠিক আছে, এতিয়া মই কেতিয়াবা আহিব লাগিব? অহাকালিৰ পৰা তুমি জইন কৰিবা। কালিৰ পৰা। ঠিক আছে, আপোনাৰ ইয়ালৈ আহিলে হ'ব? মোৰ ইয়ালৈ আহিলোঁ। আজি আপোনালৈ যাওঁ ঠিক আছে দেই। কাইলৈ আহিম বাৰু। কাইলৈ পৰা জইন কৰিবা। ঠিক আছে ঠিক আছে 9টা বজাত আহি যাবা। ঠিক আছে হ'ব। অঁ ছাৰ আছে। ছাৰ মানে বিশেষ আপুনি যে কৈছিলোঁ চাকৰি। অঁ, তোমাৰ চাকৰি ন? চাকৰিটো মানে মোৰ চাকৰিটো এই ভাইটিক দি দিয়া আছে, ভিতৰত আছে। ছাৰ ভিতৰত আছে। আপুনি নাথাকে নেকি? আজিকালি মই মোৰ চাকৰি টাইম দি দিব। তেওঁৱে কৰে আজিকালি। ঠিক আছে। ছাৰ ভিতৰত আছে। আৰে তুমি ইয়াত? তোমালোক? তুমি ইয়াত কেনেকৈ? মই বৰ্তমান কেনেকৈ পিছত গম পাব পাৰোঁ। মই বৰ্তমান এই কোম্পানীটোৰ মেনেজাৰ হয়। এতিয়া বহাচোন বহা। বহা। কোৱাচোন কি হওক, মানে আহিবলগীয়া হ'ল তোমালোকে? অঁ, তুমি কি চাকৰি ইয়াত ক'লা নি? চাকৰি মানে মই মেনেজাৰ হ'লোঁ এতিয়া, মানে এই গোটেই কোম্পানীটোৰ মেনেজাৰ ময়ে। এতিয়া মই মোৰ আণ্ডাৰতে চাকৰি তাকৰিবিলাক দি থাকোঁ আৰু ৰাইজক। হয় নেকি? কোৱাচোন কি কামত আহিছা? আমাৰ মানে বিশেষ বিজনেছটো তুমি জানাই আগৰ পৰা। অঁ, বিজনেছটো মানে বহুত ধ্বংস হৈ গ'ল। কি হ'ল মানে 50 crore কথা পতা মানুহে আজি কি হ'ল, বিজনেছ নাইকিয়া হ'ল বুলি কৈছে আজি। আজি চাকৰি বিচাৰিবলগীয়া হ'ল যে, কথাটো কি? পইচা ফচোতা মানে চব পইচা মাৰ খাই গ'ল। হয় নি? হয়। তাকে চোৱা, মানুহে সেইটো কাৰণে চোৱা আজি পৰিস্থিতিত পৰিলা। নহ'লে 3 মাহমান হ'ল চাগে ন ইণ্টাৰভিউ দিয়া? মোক কৈছিলে ছাৰে। 3 মাহমান হ'ল। 3 মাহে হৈছে। চোৱা, মানুহৰ পৰিস্থিতিত মানুহ সকলো সলনি হয়। চোৱা, কালি পৰহি তোমাৰ ওচৰত পইচা পাতি কেইটামান থাকোঁতে কিমান অহংকাৰ তোমালোকে কৰিছিলা, মই তুমি কাণেৰে শুনি আহিছোঁ নেকি? ঘৰৰ কাজে কোৱা নাই, কৈ লাভ নাই। মানুহ থাকেই আৰু কি ক'বা, মানুহ ভাল বেয়া থাকিবই। হয়তো কিছুমান মানুহে গম পায়, বুজি পায়গৈ, আৰু কিছুমান মানুহে হয়তো বুজি নাপাবও পাৰে, কিন্তু কৈ লাভ নাই বাৰু। তোমালোক মই যিহেতুকে লগৰ হয়, বন্ধু হয় নাই, এতিয়া তোমালোকক কৈ লাভ নাই। তোমালোকে নিজে বুজি পাইছে চাগে, উপলব্ধি কৰিছে চাগে এতিয়া কেনেকুৱা হৈছে। পাইছোঁ। ঠিক আছে, তোমালোকৰ চাকৰিটো মই সোমবাৰ মানে তোমাৰ আহিবা, ফিক্স কৰি থৈ দিম বাৰু দেই। আজিলৈ চাহ তাহখন দিবলৈ এতিয়া মই মানে অফিচৰ পৰা বিজি হৈ আছোঁ, গম পাইছানে? নাই হ'ব দিয়া, চাহ আমি খাই আহিছোঁ বাৰু। এতিয়া তোমালোক সোমবাৰ মানে আহিবা। সোমবাৰ মানে লগৰ খাতিয়ে দি দিছোঁ আৰু মই এইবিলাক কৰোণা ভাইৰাছত ধৰি থকা নাই আৰু, গম পাইছানে? সেইটো হয়। মানুহৰ ভৱিষ্যত কেতিয়া কাৰ ক'ত কি হৈ যায় কোনো ক'ব নোৱাৰে। হয়তো বোলে কাইলৈ ময়ো বিকাৰী হৈ যাব পাৰোঁ, সেইটো মোৰ কোনো গেৰাণ্টি নাই ন। তোমালোকৰ ওচৰত এতিয়া 10 crore কথা পতা মানুহে আজি সাধাৰণতে চাকৰিটো বিচাৰি আহিবলগীয়া হয়। বুজি পাইছা চাগে কিবা এটা? ঠিক আছে, তোমালোক সোমবাৰ মানে আহিবা দেই। ঠিক আছে। আজিলৈ আহিলা বাৰু, ভাল লাগিল। বহুত দিনৰ মূৰত তোমালোকক লগ পালোঁ। আহিছোঁ বাৰু। হা, ঠিক আছে বাৰু দিয়া, সোমবাৰে আহিবা। কি জামানা দেই। কালি পৰহি মই ইমান এটা সাধাৰণ 50,000 টকা এটাৰ কাৰণে বিচাৰি গ'লোঁ, চাকৰিটো সিহঁতি বিচাৰি আহিবলগীয়া হ'ল। সেইটো কাৰণে ক'ব নোৱাৰি কাৰ ভৱিষ্যত, কাৰ কপাল ক'ত কেতিয়া কেনেকৈ সলনি হয়। আমি সকলো চব সময়ৰ সুততে সলনি হওঁ। ঠিকেই, আজি মোক ভগৱানে এটা শিক্ষা দিলে কিন্তু দেই, মানিলোঁ হ'লে। যাওঁ আৰু মানুহে এনেই নকয়, ওপৰত কোন সময়ত কাৰ কেনেকৈ পৰি যায় কোনো গম নাপায়। সেই সেইদিনাখন আমাৰ ওচৰত টকা 50,000 বিচাৰি আহোঁতে আমি নিজে দিব লাগিছিলে। আমি হাঁহিলোঁ তাক, সেই দুখীয়া বুলি। সেইকাৰণে মানুহক কেতিয়াও ধনী দুখীয়া বুলি হাঁহিব নালাগে। মানুহৰ কোন সময়ত কেতিয়া কি হৈ যায় কোনো ক'ব নোৱাৰে। সেইকাৰণে সময়ৰ সোঁতত সকলো সলনি হয়। সেইকাৰণে কেতিয়াও মানুহক ধনী দুখীয়া বুলি হাঁহিব নালাগে। কিন্তু মানুহ বিপদত পৰিলে সদায় সহায় কৰিব লাগে। সেইকাৰণে অসমবাসী ৰাইজক সকলোকে ক'লোঁ
যে মানুহ বিপদত পৰিলে সহায় কৰিব, কেতিয়াও ধনী দুখীয়া বুলি নাহাঁহিব। মানুহ কেতিয়া কাক সময়ত দৰকাৰ হৈছে কোনো ক'ব নোৱাৰে। প্ৰেমৰ লুইত খনি শুকাই গ'ল মনৰ। হাই গাইজ, আজি বহু দিনৰ মূৰত আপোনালোকলৈ এটা ভিডিঅ' আগবঢ়াই দিলোঁ। যদি ভিডিঅ'টো চাই ভাল পায় আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি আৰু কাষত থকা ঘণ্টা পুটুক টিপিব নাপাহৰিব। তাকে চাব আৰু সকলোৱে শ্বেয়াৰ কৰিব। আৰু বেল আইকনটো দবাব লাগিব নাপাহৰিব। এই নেপাহৰিব।